বাহঁতৰ তালৈ আহিছোঁ। বিয়াৰ বজাৰ কৰিবলৈ যাম। বিয়াৰ বজাৰ মানে বিয়াৰ উপহাৰ কিনিবলৈ যাম। কাইলৈ এখন বিয়া আছে, বিয়া এটেণ্ড কৰিব লাগিব। মই ভাবিছোঁ তাইৰ লগতে যাওঁ, তাইৰো কৰিব লগা আছে। আমি আহিছোঁ গুৱাহাটী আমবাৰী পোচাকলৈ। ইয়াতে প্ৰাইচবোৰ ৰিজনেবল আৰু ফিক্স প্ৰাইচ হয়। ফিক্স প্ৰাইচ হ'লেও প্ৰাইচবোৰ ৰিজনেবল আৰু কাপোৰবোৰ ভাল পোৱা যায়। আগতেও ইয়াতে কিনিছোঁ, সেইকাৰণে আকৌ আজিও ইয়ালৈয়ে আহিছোঁ। ব্লাউজ পিচটো হেভি, গোটেইটো কাম থাকিব। ব্লাউজ পিচ এনেকুৱা হ'ব। লাৰলৈ আহিছোঁ। বাই এটা দৰাৰ বাবে চাৰ্ট কিনিব। ব্লেক হয় ন? ব্লেক নালাগে দিয়া। ভাল লাগিছে। আৰু এতিয়া যে এইটো ষ্টেণ্ডাৰ্ড অলপ খুলি দিব। একেই প্ৰাইচ ন? 100 টকা ইফালে হ'ব পাৰে। 1800 আছে। 30% হ'লে 1200 কিবা টকা। কোনটো? এইটো এইটো ভাল লাগিব, এইটো দিব পাৰে। ভালে লাগিছে, ভাল লাগিছে। সেইটোৱে বেছি ভাল লাগিছে। কটন 100% কটন হ'ব। এইটো কি? এইটো কটন প্ৰিণ্ট কাৰণে কেতিয়াবা এইবাৰ আমি আহিলোঁ ৰিলায়েন্স ডিজিটেললৈ। মই তাতে এটা ইলেক্ট্ৰনিক ৰাইচ কুকাৰ ল'লোঁ, পেনাছনিকৰ। ভাল লাগিলে সেইটো। বিয়াত প্ৰেজেণ্ট দিবৰ বাবে লৈছোঁ। আৰু ইয়াৰ পিছত আমাৰ বা আৰু মোৰ আজিৰ বজাৰ মানে কৰা হৈ গ'ল। এতিয়া কাইলৈ বিয়ালৈ যাব লাগিব আৰু। ঘৰ আহি পালোঁ। আমাৰ বজাৰ হৈ গ'ল। বায়ে এযোৰ কইনাৰ বাবে মেখেলা চাদৰ আৰু দৰাৰ বাবে এটা চাৰ্ট কিনিলে, আৰু মই কিনিলোঁ এটা পেনাছনিকৰ ইলেক্ট্ৰিক ৰাইচ কুকাৰ। আজিলৈ দীঘলীয়া নকৰোঁ, কাইলৈ আপোনালোকক লৈ যাম বিয়াৰ ঘৰলৈ। তেনেহ'লে আজিলৈ ইমানতে এৰিছোঁ। শুভৰাত্ৰি।